BPF হিচাপে আজি গড়েশ্বৰ ব্লকৰ আণ্ডাৰত যুৱ BPF BSU আৰু উইমেন BPFৰ আমি কৰ্মকৰ্তা আজি ৱৰ্কাৰ্ছ আজি মিটিং লৈছোঁ। তো আমি BPF হিচাপে সমগ্ৰ BTCত সমষ্টিত গৈখিনিত আমাৰ ৱৰ্কাৰ্ছ লগত আৰু ৰাইজ লগত আমি আলোচনা কৰি আছে আৰু সমগ্ৰ BTCত ৰাইজসকলে হাগ্ৰামা মহিলাৰী আৰু BPF পুনৰ শাসনত আহিব লাগে বুলি ৰাইজসকলে কৈছে। আৰু ইতিমধ্যে BTC ৰাইজসকলে সিদ্ধান্ত ল'লে আগন্তুক 2025 চনত তেওঁলোকে BPFক আৰু হাগ্ৰামা মহিলাৰীক পুনৰ চিফ কৰিবৰ কাৰণে তেওঁলোকে BPFক ভোট দিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত ল'লে। মই এই গড়েশ্বৰ ব্লকৰ পৰা প্ৰমোদ বড়োলৈ চেলেঞ্জ কৰিব বিচাৰিছোঁ। প্ৰমোদ বড়োৱে যদি নিজকে হেভি ৱেইট লিডাৰ যদি ভাবে তেওঁৱে কওক, বা প্ৰমোদ বড়ো বা UPPৰ কোনো EMA আজিলৈকে তেওঁলোকে অকলশৰীয়াকৈ ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'ব নোৱাৰে। আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ BPFৰ সভাপতি তেখেতে কৈ আছে যে BPFে 2025ত আমি অকলশৰীয়া হিচাপে ইলেকশ্যন খেলিম। তো আজি UPPলত সন্মানীয় প্ৰমোদ বড়ো হওক বা তেওঁলোকৰ UPPলত EM হওক, UPPলৰ নেতা হওক, তেওঁলোকে আজিলৈকে এজনো তেওঁলোকে ক'ব নোৱাৰে যে তেওঁলোকে UPPলে অকলশৰীয়াকৈ ইলেকশ্যন খেলিম বুলি। কাৰণ তেওঁলোকে জানে UPPলে গ্ৰাউণ্ড অঞ্চলত কাম কৰিব পৰা নাই। যি 2020ত পৰিৱৰ্তনৰ নামত তেওঁলোকে চৰকাৰত আহিলে ঠগিখিনিত নিচা কথা কৈ কিনি এই 5 বছৰত ৰাইজসকলে বুজি পালে, সেইকাৰণে পৰিৱৰ্তনৰ নামত অকল খালী বটন পাইছে বুলি ৰাইজসকলে কৈছে। সেইকাৰণে প্ৰমোদ বড়োসকলে UPPলৰ নেতাসকলে অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'ব নোৱাৰে, তেওঁলোকৰ তাত এজেণ্ডা নাই। সেইকাৰণে আমাৰ তাত এজেণ্ডা আছে। আমি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ চিফ হোৱাৰ পাছত যুৱসকলৰ কাৰণে কাম কৰিম, BTCৰ সাংবাদিকসকলৰ কাৰণে কাম কৰিম, BTC অঞ্চলত খেতিয়কসকলৰ কাৰণে কাম কৰিম, BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীসকলৰ কাৰণে আমি কাম কৰিম। কিন্তু প্ৰমোদ বড়োৱে লাষ্ট 2020ত তেওঁলোকৰ ইলেকশ্যন ইস্তাহাৰত আছে যে BTC অঞ্চলত দিনে নিশাই কষ্ট কৰি থকা BTCৰ সাংবাদিকসকলক 10 কোটি জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত যিসকলে সাংবাদিকসকলক জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি পইচা দিয়া কথা আছিল। কিন্তু এই 5 বছৰত প্ৰমোদ বড়োৱে এই BTC অঞ্চলত দিনে নিশাই কষ্ট কৰি থকা সাংবাদিকলোকক 1 টকাও পইচা নিদিলে। ইয়াৰ কাৰণে মিছা কথা কোৱাৰ 1 নম্বৰ যি মাষ্টাৰ এইটো হ'ল প্ৰমোদ বড়ো। আৰু মই কৈছোঁ BTC অঞ্চলত বা ভাৰতবৰ্ষৰ আটাইতকৈ কৰাপ্টেড পাৰ্চন হ'ল প্ৰমোদ বড়ো। কাৰণ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে BTC অঞ্চলৰ ৰাস্তা পদূলি স্কুল নিৰ্মাণৰ নামত ডেভেলপমেণ্টৰ নামত যি পইচা দিছে কোটি কোটি টকা, এই কোটি কোটি টকা দি তেওঁলোকে অকল খেলা আৰু মেলা দি কিনিত চব পইচা তেওঁলোকে পকেটত ভৰাই ল'লে। এতিয়া আমাক অপজিশ্যন লিডাৰসকলক, অপজিশ্যন নেতাসকলক তেওঁলোকে কিনিব বিচাৰি আছে। সেইকাৰণে সাৱধান। মই ৰাইজসকলক চিন্তা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যদি তেওঁলোকে ডেভেলপমেণ্টৰ পইচা দি তেওঁলোকে ডেভেলপমেণ্ট নকৰে কিনে যদি অপজিশ্যন লিডাৰকে যদি কিনিব বিচাৰে, BTCত কেনেকৈ শান্তি প্ৰতিষ্ঠা হ'ব, BTCত কেনেকৈ উন্নত হ'ব, ইয়াৰ কাৰণে ৰাইজসকলে যাতে চিন্তা কৰক। আৰু ইতিমধ্যে আমি গড়েশ্বৰ ব্লকত আহি কিনিত আমি ভাল পাইছোঁ আৰু ইয়াৰ ৰাইজসকলে সিদ্ধান্ত লৈছে 2025 চনত ইয়াৰ পৰা গড়েশ্বৰ ব্লকৰ পৰা এজন BPFৰ MCLA পঠাব। তেওঁলোকে গড়েশ্বৰৰ ৰাইজসকলে সিদ্ধান্ত লৈছে। ইয়াৰ কাৰণে মই যুৱ BPF হয় সকলো গড়েশ্বৰ ৰাইজসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকে আগন্তুক দিনত যে সিদ্ধান্ত লোৱাটো BPFক ভোট দিবৰ কাৰণে সিদ্ধান্ত লৈছে, ইয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ যাচিছোঁ। কেন্দ্ৰীয় যুৱ BPFৰ নিৰ্দেশক্ৰমে গড়েশ্বৰ ব্লক যুৱ BPF BSU আৰু গড়েশ্বৰ ব্লক মহিলা BPFৰ উদ্যোগত যুটীয়াভাৱে কৰ্মী সভা ৱৰ্কাৰ্ছ মিট চলি আছে বিষ্ণু ৰাভা, আমাৰ কলাগুৰু বিষ্ণু ৰাভা ভৱনত। আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় যুৱ BPFৰ সভাপতিকে ধৰি ডাঙৰ এটা টিম ইয়াত উপস্থিত হৈছে। কেন্দ্ৰীয় মহিলা BPFৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মৰ নেতৃত্বত কেন্দ্ৰীয় মহিলা বিষয়ববীয়াসকল আহি উপস্থিত হৈছে, BSUৰ নেতৃবৃন্দ আহি উপস্থিত হৈছে। আৰু ইয়াত কৰ্মীসকলক আগন্তুক দিনত প্ৰিপাৰেশ্যন সম্পৰ্কে BTC পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰা হৈছে। আমি এই ৰণকৌশল তৈয়াৰ কৰাৰ কাৰণে আজি ইয়াত কৰ্মী সভা লৈছোঁ। আৰু আমাৰ এজেণ্ডা কি হ'ব, মেনিফেষ্টত কি বিলাক সমস্যা সন্নিৱিষ্ট কৰা হ'ব, এই সকলো কথা আজি আমি ইয়াত চৰ্চা কৰিছোঁ। আৰু UPPL চৰকাৰৰ BTR চুক্তিৰ যিবিলাক দফা ইতিমধ্যে ফেইলাৰ হৈছে, বিফল হৈছে, সেই কথাবিলাক কৰ্মীৰ মাজত উপস্থাপন কৰি পেলাই
তাৰ কেনেকৈ ৰাইজৰ মাজত লৈ যাব সেই সকলো ৰণকৌশলবিলাক ইয়াত আমি আলোচনা কৰিছোঁ। এইটো কেন্দ্ৰীয় কমিটিৰ বিষয়। কেন্দ্ৰীয় কমিটিয়ে ইতিমধ্যে ময়ো কেণ্ডিডেট বিচাৰিছোঁ আৰু মোৰ লগত আৰু দুজনে বিচাৰিছে। কেন্দ্ৰীয় কমিটিয়ে নিৰ্ধাৰণ কৰিব। মই ভাবোঁ মই পাম বুলি। চবেই কেণ্ডিডেট বিলাকেতো পাম বুলিয়ে এপ্লাই কৰিছে, তেনেকুৱা ধৰণৰ। হাগ্ৰামা মহিলাৰে অহা কথা দিছিল আমাক। তেওঁ কোকৰাঝাৰত বিশেষ কামত ব্যস্ততা হৈছে। যোৱাকালি বাগানপাৰাত অহা কথা আছিল, তাতো আহিব পৰা নাই, গতিকে তেওঁ আহিব নোৱাৰিলে। পূৰ্বতকৈ অধিক আগ্ৰহেৰে এইবাৰ BPFক ৰাইজে আঁকোৱালি ল'ব। কাৰণ এবাৰ পৰিৱৰ্তনৰ যিটো ঢৌ এটা আনিছিলে UPPLে BTR চুক্তিৰ নামত, এতিয়া এই পৰিৱৰ্তন কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ৰাইজে ইতিমধ্যে বুজি উঠিছে। আৰু সেইকাৰণে আগন্তুক নিৰ্বাচনত ৰাইজে দলে বলে BPF দলক আঁকোৱালি ল'ব বুলি আমি বিশ্বাস এটা ৰাখিছোঁ। এতিয়া আমাৰ BTC নিৰ্বাচনত মিত্ৰতা নাই, BPFে অকলে খেলিব। চৰকাৰ গঠনৰ সময়ত যদি BPFে যিখিনি আসনৰ প্ৰয়োজন সেইটো যদি মানে আনিব নোৱাৰে, নাহে, তেতিয়াহ'লে অন্যান্য দলৰ লগত আলোচনা নিশ্চয় চলিব। যিসকলে BPF দল ত্যাগ কৰি অন্য দলত গৈছে তেওঁলোকে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰাৰ নিচিনা হৈছে। তেওঁলোক কিছুমান খাম্পা বৰগয়াৰী BTC সৃষ্টিকাৰী নেতা আছিল। তেওঁ দল গঠনৰ একদম জন্মদাতা আছিল BPF দলত। তেনে ব্যক্তিবিলাকে দল এৰা মানে বেলেগ এটা কোম্পানী বনাই থোৱা দলত কিবা সুবিধা পাব বুলি যদি ধাৰণা কৰি গৈছে, তেওঁলোকৰ ভুল ধাৰণা। তেওঁলোকে একদম নিজৰ ৰাজনৈতিক জীৱন বৰবাদ কৰি লোৱাৰ নিচিনা হৈছে। মই সেইখিনিয়ে ক'ব পাৰোঁ। এইবাৰ ৰণকৌশল আমি ৰচনা কৰিম আৰু চৰকাৰ বনোৱাৰ পুৰা প্ৰস্তুতি আমি চলাই আছোঁ। नोंथांनि जिउआव जायखिजाया खामानियावनो हेंथा नुजाथिदों नामा? गोब्राब नाजासेयावबो जिउआव जाफुंसारनायखौ मोननो हायाखै नामा? जुदि नोंथाङा बेफोर बायदि जेंनाफोरजों मोगा-मोगि जानांदोंब्ला बे खेबनिफ्राय जिंगासिनांगौ गैलिया। मुलुग दरबाराव तन्त्र मन्त्रनि थाखाय बयनिख्रुइबो मुंदांखासिन थावनियानो जादों मायां। मायांखौ साधु बिद्यानि रायजो होननानैबो मिथिनाय जायो। बे मायांनिफ्रायनो तान्त्रिकनि सोलोंथाइ लानानै फैदों मुंदांखा रबि कबिराजा। बिथांनिफ्राय नोंथाङा नोंथांनि जिउनि गासिबो रोखोमनि जेंना जेंसिफोरखौ सुस्रांनानै लानो हागोन। बिसि फिसायनि गेजेराव जेंना, गोसो थोनाया गारनानै थाङोब्ला लाबोफिननाय, जुलिनि जेंना, साख्रि मोननो हायै, हा हु धोन सम्पथिनि जेंना, बायदि बायदि जेंनानिफ्राय उदां जानो एबा सुस्रांनानै लानो थाखाय नोंथाङा दिनैनो दानो जगाजग खालामनो हागोन रबि कबिराजखौ। रबि कबिराजखौ जगाजग खालामनो थाखाय मबाइल नाम्बार 7099193841 एबा 7086047381 आव कल खालामनो हागोन।